নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবৰে ভাল আৰু মোৰ অন্য নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আৰু এতিয়া 10টাই বাজিলে, তো আজিৰ ভিডিঅ'টো এতিয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ। লাষ্টলৈকে চাই যাব। আৰু যিসকলে মোৰ চেনেলটো নতুন হৈছে কৈছোঁ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু সোনকালে মোৰ ফেমিলিত জইন হৈ ল'ব। আৰু যিসকলে মোৰ চেনেল আগৰ পৰা আছে সেইসকলক বহুত বহুত ধন্যবাদ। তো আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ, লাষ্টলৈকে চাই যাব। আৰু মোৰ ফালৰ পৰা সকলোকে দুৰ্গা পূজাৰ বহুত বহুত শুভেচ্ছা জনালোঁ। তো সকলোৰে পূজা ভালকৈ যাওক। তো ষ্টাৰ্ট কৰিছোঁ, লাষ্টলৈকে চাই যাব। আৰু আজি আছে আমাৰ স্পেচিয়েল হাঁহৰ মাংস। তো হাঁহৰ মাংস বনাই আছে মা। তো আপোনালোকক দেখুৱাম, তো থাকিব চাই ভিডিঅ'টো লাষ্টলৈকে। এইফালে মা বনাই আছে হাঁহৰ মাংস, আৰু হাঁহটো আমাৰ ঘৰৰে হয়। তো মায়ে বনাই আছে। মাৰ হাতৰ খাব মানে বহুতেই টেষ্টি লাগে, সেইকাৰণে মায়ে বনাই আছে। আৰু মা জুইতে বনাইছে, খাবলৈ টেষ্টি লাগে জুইত বনালেও। তো সেইকাৰণে এইফালে মই বনাই আছোঁ মাংস, আৰু মায়ে মানে বনালে। তো মই অকণমান কাটি দিছোঁ, লৰাই দিছোঁ। সোৱাদ হ'ব ন, সকলোৱে মানে লাৰি দিলে। তো সেইকাৰণে ময়ো মানে অকণমান দিছোঁ। আৰু ধুনীয়া হৈছে, চাব পাৰিছে। আজি বহুত ভাল লাগিব খাই। আৰু আজি চৌকাত বনাইছোঁ হাঁহৰ মাংস। চৌকাত বনালে মানে ভাল লাগে, আৰু মাংসবিলাক বনালে সোৱাদটো বেছি হয়। আৰু গেছত বনালে অকণমান সোৱাদটো কমি যায়। তো অকণমান বনালোঁ আৰু হ'ল মোৰ। তাৰপিছত মায়ে এতিয়া বনাই আছে। মই মানে এনেই অকণমান লৰাই দিলোঁ। আৰু আজি ৰ'দটো দিয়া নাই, তথাপিও মানে বহুতে গৰম, আৰু বৰষুণ দিলে শেষ আৰু পূজা চোৱা। তো পূজা আৰম্ভ হৈছে, পূজা চাব যাব লাগিব। আৰু বৰষুণৰ দিনত বৰষুণ যদি দিয়ে তো কেনেকুৱা হ'ব? নতুন কাপোৰ পিন্ধি বৰষুণত তিতি পূজা চাবলৈ যাম নেকি? তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব স্কিপ নকৰাকৈ। আৰু এয়া মায়ে বনাইছে মাংস, ধুনীয়া লাগিব খাবলৈ। তো আপোনালোকক দেখুৱাই থাকিম আৰু কি বনাওঁ। তো এইফালে বেটি বোলে মেহেন্দি লগাই, তো তাক এয়া মেহেন্দি নহয়, জেতুকা। এয়া জেতুকা ঘৰৰে জেতুকা। তো ঘৰৰ নহয়, মাহঁতৰ পৰা অনা। তো এয়া মই পিন্ধি ল'লোঁ। তো ইয়াক লগাই দিম ইয়াত। সেইফালে মই বেটিক এতিয়া জেতুকা লগাই দিম। তাই মানে ৰাতিপুৱাৰ পৰা কৈ আছে যে জেতুকা লগাই দিয়ে, জেতুকা লগাই দিয়ে। চবেই লগাইছে, তাইক মানে দিয়া নাই, পিহিব লাগিব। সেইকাৰণে মানে টাইম পোৱা নাছিলোঁ, সেইকাৰণে। আৰু এতিয়া মই তাইক পিহি অকণমান লগাই দিছোঁ। আৰু মানে তাই তাৰ আইতাহঁতৰ ঘৰৰ পৰা লৈ আহিছে, তাৰ বাৰ লগত গৈ। আইতা মানে মোৰ পাতি মাহঁতৰ পৰা লৈ আহিছে, সিহঁতৰ ঘৰত আছে। তো তাৰ পৰা লৈ আহিছিলে আবেলি, আৰু তাকে তাৰ বাহঁত লগালে। তো তাই মানে লগাব পৰা নাই, সেইকাৰণে মানে লগাব খুজি আছিলে। তাইক দিলোঁ লগাই। মই কালিহে লগাম, টাইম নহ'ব আজি। আৰু ভাতটো মায়ে বনাই আছে, মাংস দাইল মায়ে বনাব। আৰু মই ভাত আৰু দাইলটো বইল দিছোঁ কুকাৰতে। তো বহুতে ৰং হয়, মানে কালাৰটো বহুতেই ধুনীয়া হয়। আৰু এফালে মাংস হৈ গ'ল। তাই মানে বাঢ়ি আছে মায়ে মাংস, বেটিৰ কাৰণে, ভাইটিৰ কাৰণে, চবৰে কাৰণে বাঢ়ি আছে। আৰু বেটি যিহেতু হাড়দি খাব নোৱাৰে, তো সেইকাৰণে। তো আমাৰ ভাত পানী ৰেডি হৈ গ'ল, আৰু এতিয়া খোৱাহে কথা। তো কি বনালোঁ আপোনালোকেও দেখুৱাম। আৰু মায়ে এতিয়া মাংস বনাই আছে, নহয় বাঢ়ি আছে। তো ভাতটো খাম, আৰু তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ কি বনালোঁ। এইফালে সাপৰিছোঁ কলপাতত দেউতাহঁতক ভাত, আৰু এইফালে শহুৰ দেউতা ভাত খাই আছে। তাই মানে মাংস খাব নোৱাৰে, হাঁহৰ মাংস খালে মাছ অকল খায়। আৰু এইফালে দেউতাক দিছিলোঁ, দেউতাক উঠোৱা নাই। আৰু এইফালে ভাইটিক দেখিছে চোলা পিন্ধা নাই, মই তাক খং উঠোৱাৰ কাৰণে তাইও খাই আছে। আৰু এইফালেও বেটি খাই আছে, তাইও চোলা পিন্ধা নাই, তাকো খাব দিছোঁ তেনেকৈ। আৰু তো এইফালে ভাত বাঢ়ি ল'লোঁ। আমাৰ দালি বনাইছোঁ, মেষ্টা টেঙা, মাছ জোল, আৰু এইফালে হাঁহৰ মাংস বনাইছোঁ আলু দি। আৰু এইফালে হাঁহৰ পেডি, সেইফালে দেখিছে। এইফালে আমি ভাত বাঢ়ি ল'লোঁ, কলপাতত লৈছোঁ। মানে আজি চবেই কলপাততে ভাত খাম। আৰু ভাতখিনি খাই লওঁ আকৌ, তাৰপিছত লগ পাইছোঁ আপোনালোকক। এইফালে মায়ে খাই আছে ভাত, এইফালে মাকো কলপাততে দিছোঁ, চবেই কলপাতত আজি। এইফালে মই বাঢ়ি লৈছোঁ, আৰু এইফালে হাজবেণ্ড গোটেইকেইটা খালোঁ। আগতে খালে আমি তিনিটা।
তো গাইজ এতিয়া বাজিলে 2টা আৰু আমি ভাত পানী খাই আজৰি হ'লোঁ। তো অকণমান শুম আৰু ভাত পানী খালোঁ। তো আপোনালোকক ভাবিলোঁ মায়ে কি বেটীৰ কাৰণে কাপোৰ আনিছিলে, তো আপোনালোকক দেখুওৱা বোলো। আৰু কি কাপোৰ আনিছে দেখাইছোঁ আপোনাক। কি কাপোৰ মানে ছোৱালী মানুহৰ কি কাপোৰ ফ্ৰক। তো এইখন ফ্ৰক, এখন লাইটৰ বহুত অকণমান জ্বলিছে। এইখন ফ্ৰক ধুনীয়া লাগিছে ফ্ৰকখন। আৰু বেটী মানে ফ্ৰক পিন্ধালে মানে অকণমান ভাল লাগে আৰু পাতল যে তাই ক্ষীণ মিনকৈ, সেইকাৰণে ফ্ৰক এখন। আৰু এখন মানে এনেই হাত দীঘল স্পৰ্টিং, মানে ঠাণ্ডাত পিন্ধিব পাৰিব আৰু যিহেতু ঠাণ্ডা দিন আহিছে, তো সেইকাৰণে লৈ আহিছে এইখন। আৰু ভাবিছে নেকি মোৰ কাৰণে মেখেলা চাদৰ আনিছে? নাই অনা, মানে মোৰ কাপোৰ বহুতে জাগা নাই থ'বলৈ, আৰু মেখেলা চাদৰটো পিন্ধা নহয়ে, মন্দিৰে গ'লেহে হয়। তো তাৰ কাৰণে এখন এনে চিম্পল এখন কুৰ্তি আনিছে। এনেই বজাৰ চজাৰ যাই থাকোঁ ন, তাৰ কাৰণে এখন লৈ আহিছে কুৰ্তি। এইখনে আৰু আনিছে শাহুমাৰ কাৰণে, মোৰ শাহুমাৰ কাৰণে মোৰ মায়ে আনিছে এখন শাৰী। মানে আমাৰ শাহুমা মেখেলা চাদৰ নিপিন্ধে বেছি, মানে তাই ক্ষীণ মিনকৈ, তাইও মানে সেইকাৰণে মানে মেখেলা চাদৰ পিন্ধিব ইমান ভাল নাপায়। আৰু মেখেলা চাদৰ পিন্ধিলে মানে চাদৰবিলাক দীঘল হয়, সেইকাৰণে মানে ভাল নাপায় পিন্ধিব। তাই শাৰী পিন্ধে, সেইকাৰণে মায়ে শাৰী এখন লৈ আহিছে। ধুনীয়া কালাৰটো, দেখিবলৈ বহুতেই ভাল লাগিছে, পিন্ধিও ভাল লাগিব। কিন্তু মাৰ লগত তথাপিও ডাঙৰেই হ'ব চাগে এইখন শাৰী। আৰু কাৰো কাৰণে একো অনা নাই, খালি আমাৰ 3জনৰ কাৰণে আনিছে। কেনেকুৱা লাগিছে জনাব আপোনালোকে। আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ, আজি বহুতে গৰম দিছে, দেখিব পাৰিছে কিমান ৰ'দ, মানে ঘামি তিতি শেষ। এতিয়া ভাত পানী খাই বাচন বৰ্তন মাজি মুখ হাত ধুই আহিলোঁ। এতিয়া অকণমান শুম। আৰু ভিডিঅ'টো কেনে পালে জনাব, যদি ভাল পালে লাইক এটা কৰি দিব, চেনেল যদি নতুন আছে চেনেল ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। ধন্যবাদ লাষ্টলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে।